দুৰ্গা পূজা উপলক্ষে তিনিচুকীয়াৰ দেৱী পুখুৰীৰ পৰা সিজুগুৰিলৈ পৰম্পৰাগত কলহ যাত্ৰা ৩৬৫টা দিনৰ অপেক্ষা আৰু আজি ভাৰতবাসীৰ সন্মুখত ষষ্ঠী পূজা। আজি বেদীত প্ৰতিষ্ঠা কৰা হ'ব দুৰ্গা প্ৰতিমা। দুৰ্গা প্ৰতিমা স্থাপন কৰাৰ পূৰ্বতে প্ৰত্যেক বৰ্ষৰ দৰে এই বছৰো তিনিচুকীয়াৰ দেৱী পুখুৰীৰ পৰা সিজুগুৰিলৈ পৰম্পৰাগত কলহ যাত্ৰা আয়োজন কৰা হৈছে। সিজুগুৰি VIP ৰোডলৈকৈ কৰা হৈছে এই কলহ যাত্ৰা। এই সন্দৰ্ভত উদ্যোক্তা মণ্ডলীৰ মন্তব্য এনেধৰণৰ। প্ৰত্যেক বছৰৰ ভাতি আমি এইবছৰো মানে আমাৰ কলচ যাত্ৰা আমাৰ দেৱী পুখুৰীৰ পৰা আমাৰ জল লৈ আমি নিজৰ দুৰ্গা মা য'ত আমাৰ আসন হেৰি হয় তাতে আমি প্ৰত্যেক আমাৰ গাঁৱৰ যি মহিলাবিলাক আছে তেওঁ মানে প্ৰত্যেক বছৰ যেনেকৈ আমি কলচ লৈ যাওঁ জল এই বছৰো তেনেকৈ আমি ৰেলী কৰি আছোঁ। আমি কিহৰ কাৰণে ফিল কৰা হয়? এইটো আমাৰ মা দুৰ্গাৰ মানে যেতিয়া আমি আগমন হয়, আমি যেতিয়া পাণ্ডালত আমি যেতিয়া মা দুৰ্গাক আনো তেতিয়া আমি প্ৰত্যেক বছৰত আমাৰ কলচ যাত্ৰা হয়। এই জলটো লৈ তেওঁ মাক মানে হেৰি কৰিবৰ কাৰণে এইটো আমি সিজুগুৰি VIP ৰোডত আমি বিবেকানন্দ ক্লাব আমাৰ হেৰি আছে আৰু এইটো আমি গোটেই আমাৰ গাঁৱৰ ৰাইজ মিলি আমি কৰোঁ। আৰু বিবেকানন্দ ক্লাব আমাৰ কমিটি হয়, এইটো ক্লাব হয়, কমিটি হয়। আৰু আমি আপোনাৰ মিডিয়া যোগেদি আমাৰ তিনিচুকীয়া ৰাইজক সবক অনুৰোধ কৰিছোঁ কি আমাৰ পূজা মণ্ডপত আহি উৎসাহ বঢ়াব আৰু চাই আমাক হেৰি কৰিব।